নমস্কাৰ মই তপন হাজৰিকাই প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীক ফিউচাৰ ফ'কাছ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ আমি অসমৰ হ'বলগীয়া এক্সামসমূহৰ প্ৰতি লক্ষ্য ৰাখি আছাম এণ্ড ইটছ পিপলৰ পাৰ্ট 2 আৰম্ভ কৰিছোঁ তাত আমি ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান চলচ্চিত্ৰ সম্পৰ্কে আলোচনা কৰিলোঁ আজি আমি আলোচনা কৰিম বুকছ এণ্ড অথৰ্ছ পাৰ্ট 1 আৰু এই পাৰ্ট 1ত আমি অসমীয়া উপন্যাসৰ বিষয়ে আলোচনা কৰিম গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ Future Focus Assam. Let's build the future. প্ৰথমটো প্ৰশ্ন ভৱেন্দ্ৰনাথ শইকীয়াই তেওঁৰ কোনখন উপন্যাসৰ আধাৰত অগ্নিস্নান চলচ্চিত্ৰখন নিৰ্মাণ কৰিছিল অপশ্যন ৰম্যভূমি অন্তৰীপ মোৰ শৈশৱ মোৰ কৈশোৰ মৰমৰ দেউতা শুদ্ধ উত্তৰ খ অন্তৰীপ আহক এই সম্পৰ্কে আমি অলপ আলোচনা কৰোঁ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচিত অন্তৰীপখন 1979ত ৰামধেনুত 3টা খণ্ড আৰু বাকী অংশ প্ৰান্তিকত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল গ্ৰন্থ আকাৰে প্ৰকাশ হয় 1986 চনত দ্বিতীয়টো প্ৰশ্ন অভিযাত্ৰী উপন্যাসখন কাৰ জীৱনৰ আধাৰত ৰচিত প্ৰতিমা পাণ্ডে চন্দ্ৰপ্ৰভা শইকীয়ানী কনকলতা ভোগেশ্বৰী ফুকননী শুদ্ধ উত্তৰ চন্দ্ৰপ্ৰভা শইকীয়ানী আহক আমি এই সম্পৰ্কে অলপ আলোচনা কৰোঁ অভিযাত্ৰী অসম প্ৰাদেশিক মহিলা সমিতিৰ জন্মদাত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ আধাৰত নিৰুপমা বৰগোহাঁই ৰচনা কৰা উপন্যাস 1992 চনত প্ৰকাশ পোৱা এই গ্ৰন্থখনৰ বাবে তেওঁ 1997 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে আহক আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ নেক্সট কুৱেশ্যন তলৰ কোন দুখন উপন্যাস দ্বিতীয় মহাসমৰৰ প্ৰেক্ষাপটত ৰচিত এইটো প্ৰশ্ন এছআই এক্সামত আগতে অহা দেখা যায় গতিকে আপোনালোকে ভালদৰে চাব অপশ্যন নাঙঠ চহৰ আৰু চেনাবৰসুত জংগম আৰু ডাৱৰ নাই কাঠনিবাৰী ঘাট আৰু ককাদেউতাৰ হাড় ইন্দ্ৰধনু আৰু ইয়াৰুংগম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জংগম আৰু ডাৱৰ আৰু নাই আহক আমি এই সম্পৰ্কে অলপ আলোচনা কৰোঁ জংগম দ্বিতীয় মহাসমৰৰ ওপৰত ৰচিত দেৱেন্দ্ৰনাথ আচাৰ্যৰ এখন উপন্যাস 1984 চনত এই উপন্যাসখনৰ বাবে আচাৰ্যদেৱে মৰণোত্তৰভাৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ডাৱৰ আৰু নাই যোগেশ দাসৰ প্ৰথম উপন্যাস নেক্সট কুৱেশ্যন তলৰ কোনখন ছৈয়দ আব্দুল মালিকে শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচনা কৰা উপন্যাস অপশ্যন ধন্য নৰতনু ভাল প্ৰেম অমিতৰ নদী বন্দুকা বেহাৰ ৰূপতীৰ্থৰ যাত্ৰী শুদ্ধ উত্তৰ ক ধন্য নৰতনু ভাল আহক আমি এই সম্পৰ্কে অলপ আলোচনা কৰোঁ ছৈয়দ আব্দুল মালিকে শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচনা কৰা ধন্য নৰতনু ভাল মাধৱদেৱৰ জীৱনৰ আধাৰত ৰচনা কৰিছিল প্ৰেম অমিতৰ নদী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত ৰচনা কৰিছিল ৰূপতীৰ্থৰ যাত্ৰী আৰু মেদিনী চৌধুৰীয়ে মাধৱদেৱৰ জীৱনৰ আধাৰত ৰচনা কৰিছিল বন্দুকা বেহাৰ আৰু বিষ্ণু ৰাভাৰ জীৱনৰ আধাৰত ৰচনা কৰিছিল ফেৰাংগা দাও গতিকে ইয়াৰ পৰা আমি কেইবাটা প্ৰশ্নৰ বিষয়ে জানিলোঁ নেক্সট কুৱেশ্যন তলৰ কোনখন উপন্যাস ৰজনীকান্ত বৰদলৈ ৰচিত নহয় মিৰি জীয়ৰী মনুমতী ভানুমতী নিৰ্মল ভকত শুদ্ধ উত্তৰটো হ'ব ভানুমতী আহক আমি এই সম্পৰ্কে আলোচনা কৰোঁ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ এজন বিখ্যাত সাহিত্যিক আৰু সাংবাদিক আছিল সাহিত্য সমালোচকসকলে তেওঁক অসমৰ ৱাল্টাৰ স্কট বুলি অভিহিত কৰিছিল 1925 চনত নগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল তেওঁৰ উপন্যাসসমূহ হ'ল মিৰি জীয়ৰী মনুমতী ৰহদৈলিগিৰি নিৰ্মল ভকত তাম্বেশ্বৰী মন্দিৰ ৰঙিলী দন্দুৱাৰ দুখ ৰাধা আৰু ৰুক্মিণীৰ ৰণ থাম্বাথুইবীৰ সাধু আৰু এই ভানুমতী পদ্মনাথ গোহাঁইবুঢ়াৰ ৰচিত অসমৰ প্ৰথমখন ঐতিহাসিক উপন্যাস অসমৰ প্ৰথমখন ঐতিহাসিক উপন্যাস কি বুলি ক'লে শুদ্ধ উত্তৰটো হ'ব ভানুমতী ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল তলৰ কোন কেইখন উপন্যাস মানৰ আক্ৰমণৰ কাহিনী আধাৰত ৰচিত অপশ্যন মিৰি জীয়ৰী আৰু ৰহদৈলিগিৰি ৰঙিলী আৰু দন্দুৱাৰ দুখ মনুমতী আৰু নিৰ্মল ভকত ৰাধা ৰুক্মিণীৰ ৰণ আৰু থাম্বাথুইবীৰ সাধু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ মনুমতী আৰু নিৰ্মল ভকত আহক আমি সম্পৰ্কে আলোচনা কৰোঁ ৰজনীকান্ত বৰদলৈ নিৰ্মল ভকত মানৰ দ্বিতীয় আক্ৰমণ আৰু মনুমতী মানৰ তৃতীয় আক্ৰমণৰ পটভূমিত ৰচিত এতিয়া মানৰ দ্বিতীয় আক্ৰমণত ৰজনীকান্ত বৰদলৈ কোনখন উপন্যাস ৰচিত বুলি ক'লে নিৰ্মল ভকত হ'ব আৰু তৃতীয় আক্ৰমণৰ ওপৰত কোনখন উপন্যাস ৰচিত বুলি ক'লে মনুমতী হ'ব আহক আমি এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ অসীমত যাৰ হেৰাল সীমা কোনজন উপন্যাসিকৰ সৃষ্টি অসমৰ এখন জনপ্ৰিয় উপন্যাস অসীমত যাৰ হেৰাল সীমা লেখক কোন অপশ্যন ৰজনীকান্ত বৰদলৈ ইন্দিৰা গোস্বামী স্বামী অভংগানন্দ ভুৱন মোহন বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভুৱন মোহন বৰুৱা আৰু এইটো প্ৰশ্ন এপিএছচিৰ প্ৰিলিমছত আগতে অহা দেখা গৈছে গতিকে আমি এই সম্পৰ্কে অলপ আলোচনা কৰোঁ আহক ৰজনীকান্ত বৰদলৈক
অসম স্কট উপন্যাস সম্ৰাট নামেৰে জনা যায়। ইন্দিৰা গোস্বামী জন্ম নাম হ'ল মামণি ৰয়ছম গোস্বামী। আপোনালোকে কনফিউজ নকৰিব, ইন্দিৰা গোস্বামীটোহে প্ৰকৃত নাম, মামণি ৰয়ছম গোস্বামী ছদ্মনাম। ছৈয়দ আব্দুল মালিকক অজগৰ স্বামী অভগানন্দ বুলি জনা যায়। আৰু ভুৱন মোহন বৰুৱাৰ ছদ্মনাম হ'ল কাঞ্চন বৰুৱা। কাঞ্চন বৰুৱাটো তেওঁৰ ছদ্মনামহে, প্ৰকৃত নামটো ভুৱন মোহন বৰুৱা। আহক আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। বিৰিঞ্চি কুমাৰ বৰুৱাই কি ছদ্মনামেৰে সেউজী পাতৰ কাহিনী উপন্যাসখন ৰচনা কৰিছিল? অপশ্যন বীণা বৰুৱা, ৰাচনা বৰুৱা, নাচিকেতা, এখুত ককাইদেউ। এতিয়া শুদ্ধ উত্তৰটো হ'ব ৰাচনা বৰুৱা। আহক আমি এই সম্পৰ্কে অলপ আলোচনা কৰোঁ। বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱা ছদ্মনামত জীৱনৰ বাটত আৰু ৰাচনা বৰুৱাৰ ছদ্মনামত সেউজী পাতৰ কাহিনী উপন্যাস দুখন ৰচনা কৰিছিল। নাচিকেতা ভৱানন্দ দত্তৰ ছদ্মনাম আৰু এখুত ককাইদেউ নৱকান্ত বৰুৱাৰ ছদ্মনাম। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, হোমেন বৰগোহাঁইদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন সাউদৰ পুতকে নাও মেলি যায়, হালধীয়া চৰাই বাও ধান খায়, পিতা পুত্ৰ, মৎস্যগন্ধা। এতিয়া শুদ্ধ উত্তৰটো হ'ব পিতা পুত্ৰ। আহক আমি এই সম্পৰ্কে আলোচনা কৰোঁ। হোমেন বৰগোহাঁইৰ জন্ম 1932 চনত, মৃত্যু 2021 চনত ক'ভিডৰ কাৰণে হৈছিলে। তেওঁৰ আত্মজীৱনীখনৰ নাম আত্মানুসন্ধান। তেওঁ লিখা উপন্যাসসমূহ হ'ল সাউদৰ পুতকে নাও মেলি যায়, হালধীয়া চৰাই বাও ধান খায়, অস্ত্ৰৰাগ, পিতা পুত্ৰ, মৎস্যগন্ধা, তিমি তীৰ্থ আদি। তেওঁ পোৱা উল্লেখযোগ্য বঁটাসমূহ হ'ল সাহিত্য একাডেমী বঁটা 1978ত পিতা পুত্ৰৰ বাবে পাইছিল, অসম উপত্যকা সাহিত্য বঁটা 1991ত, শ্ৰীমন্ত শংকৰদেৱ বঁটা 2007 চনত। বৰগোহাঁইৰ উপন্যাস হালধীয়া চৰাই বাও ধান খায় কাহিনী ভিত্তিক জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্মিত একে নামৰ ছবিখনে 1988 চনত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। 2015 চনৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ অসমীয়া দৈনিক কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। আহক আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। প্ৰশ্ন, ইন্দ্ৰধনুৰ কবি বুলি কাক জনা যায়? অপশ্যন ডিম্বেশ্বৰ নেওগ, মহিম বৰা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, গুণাভিৰ ৰাম বৰুৱা। শুদ্ধ উত্তৰটো হ'ব ডিম্বেশ্বৰ নেওগ। আহক আমি সম্পৰ্কে আলোচনা কৰোঁ। ইন্দ্ৰধনু 1930ত প্ৰকাশিত ডিম্বেশ্বৰ নেওগৰ কাব্য সংকলন। এই গ্ৰন্থৰ বাবে তেওঁক ইন্দ্ৰধনুৰ কবি বুলি জনা যায়। ছৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? ধন্য নৰদনু ভাল, অঘৰী আত্মাৰ কাহিনী, ৰূপতীৰ্থৰ যাত্ৰী, পৰশমণি। শুদ্ধ উত্তৰটো হ'ব অঘৰী আত্মাৰ কাহিনী। আহক আমি এই সম্পৰ্কে অলপ আলোচনা কৰোঁ। ছৈয়দ আব্দুল মালিকৰ অঘৰী আত্মাৰ কাহিনী প্ৰকাশিত হয় 1969ত আৰু 1972ত এই গ্ৰন্থৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে। আহক আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী? আধা লিখা দস্তাবেজ, জীৱন বৃত্ত, মোৰ জীৱন সোঁৱৰণ, মোৰ সোঁৱৰণী। শুদ্ধ উত্তৰটো হ'ব আধা লিখা দস্তাবেজ। আহক আমি এই সম্পৰ্কে অলপ আলোচনা কৰোঁ। আধা লিখা দস্তাবেজ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী, জীৱন বৃত্ত ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনী, মোৰ জীৱন সোঁৱৰণ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী, মোৰ সোঁৱৰণী পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনী। আহক আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। তলৰ কোনখন গ্ৰন্থৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল? অপশ্যন ৰাজপথে ৰিঙিয়াই, আই, ইয়াৰিংগম, মৃত্যুঞ্জয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৃত্যুঞ্জয়। এই সম্পৰ্কে আমি অলপ আলোচনা কৰোঁ আহক। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰাজপথে ৰিঙিয়াই প্ৰথমখন উপন্যাস। ইয়াৰিংগমৰ বাবে তেওঁ 1961ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। মৃত্যুঞ্জয়ৰ বাবে 1979ত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। ইয়াৰিংগম প্ৰথম সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত অসমীয়া উপন্যাস আৰু তেওঁ প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া, অৰ্থাৎ ইয়াৰিংগমখনেই প্ৰথম অসমীয়া উপন্যাস যি সাহিত্য একাডেমী পাবলৈ সক্ষম হৈছিলে। আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰথমগৰাকী অসমীয়া যিগৰাকী অসমীয়াই জ্ঞানপীঠ বঁটা বিজয়ী হৈছিলে। আহক আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। 2008 চনৰ সাহিত্য একাডেমী বঁটা বিজয়ী দেওলাংখুইখন কাৰ উপন্যাস? ৰীতা চৌধুৰী, অপৰূপা পতংগীয়া কলিতা, লক্ষীনন্দন বৰা, চন্দনা গোস্বামী। শুদ্ধ উত্তৰটো হ'ব ৰীতা চৌধুৰী। এই সম্পৰ্কে আহক আমি অলপ আলোচনা কৰোঁ। ৰীতা চৌধুৰীয়ে দেওলাংখুইৰ বাবে 2008 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। অপৰূপা পতংগীয়া কলিতাই মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱাৰ বাবে 2014 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। লক্ষীনন্দন বৰাই পাতাল ভৈৰৱীৰ বাবে 1988ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। চন্দনা গোস্বামীয়ে পাটকাই ইপাৰে মোৰ দেশৰ বাবে 2012 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। আহক আমি শেষৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'টিৰ অন্তিমটো প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? পদুম কুঁৱৰী, জয়মতী কুঁৱৰী, জুনুকা, কদমকলি। শুদ্ধ উত্তৰটো হ'ব পদুম কুঁৱৰী। এতিয়া আমি
বেজবৰুৱাদেৱৰ ৰচনাৰাজি সম্পৰ্কে অলপ আলোচনা কৰিম। বেজবৰুৱাৰ সাধুকথাৰ পুথি 3খন হৈছে বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা আৰু জুনুকা। কবিতা পুথি হ'ল কদম কলি আৰু পদুম কলি। পদুম কলিখন তেওঁৰ মৰণোত্তৰভাৱে প্ৰকাশ পোৱা। নাটসমূহ হ'ল লিটিকাই, নোমল, পাচনি, চিকৰপতি নিকৰপতি, জয়মতী কুঁৱৰী, চক্ৰধৰ সিংহ আৰু বেলিমাৰ। আজি বুকছ এণ্ড অথৰৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ইয়াত যদি কিবা আপোনালোকৰ ডাউট থাকি গৈছে কমেণ্ট ছেকশ্যনত জনাব। আমি আমাৰ ফালৰ পৰা আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু আমি ইয়াৰ পাৰ্ট 2 লৈ আহিম। আপোনালোকে ইয়াৰ ন'টিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো বজাবলৈ নাপাহৰিব আৰু লগতে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।